নমস্কাৰ বন্ধুসকল, বিজনেছ লাইন এন বি চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত দেখা পাই আছে ইমান ভালকৈ বনোৱা হোৱা নাই। ওপৰত দুটা টিংপাত দিছোঁ আৰু ভিতৰত এনেকুৱা চিষ্টেম বনোৱা আছে। তো ইয়াত 100 লোকেল মুৰ্গীৰ পোৱালি এৰি দিম মই। তো দেখা পাই আছে ইয়াত বহুত ভালদৰে নেট লগাই দিছোঁ আৰু ইয়াৰ ওপৰত আৰু এটা নেট দিব লাগিব, যিটো টায়াৰৰ নেট, টায়াৰ সূতা সেইটো নেট পোৱা যায়, সেইটো নেট দিম ইয়াত। তো এইখিনিত মই 1 বিঘা জেগা পুৰা কমপ্লিট ঘেৰাও কৰি দিছোঁ আৰু বৰ্তমান ইয়াত 10-15টা লেয়াৰ মুৰ্গীৰ পোৱালি আছে। দেখা পাইছে এই বগা এইটো হ'ল লেয়াৰ মুৰ্গীৰ পোৱালি। এইবিলাক যদি আপোনালোকৰ এনেকুৱা তামোল বাগান বা কিছুমান ৰবৰ বাগান থাকে, তো আপোনালোকে এনেকুৱা ধৰণৰ কমপ্লিট ঘেৰাও কৰি, যাতে বাহিৰত যাব নোৱাৰে মুৰ্গী, বাহিৰত গ'লে বেলেগে ধৰি মাৰি খায়, সেইকাৰণে নিজৰ জেগাতে ঘেৰাও কৰি পুহিব পাৰে আপোনালোকক। এনেকুৱা পুহিলে দানা খৰচ বহুত কম লাগে সিহঁতৰ, আৰু ঘৰৰ ভিতৰত পুহিলে দানা খৰচটো বেছি লাগে। তো দেখা পাইছে এইবিলাক বাহিৰতে খাই আছে আৰু 100 পোৱালি মই ব্ৰুডিং কৰি আছোঁ। আজি 16 দিন হৈছে। তো 20 দিন হোৱাৰ পিছত আৰু এটা ভেকচিন কৰিম। এইটো ভেকচিন কৰি ইয়াত মই বাহিৰত কমপ্লিট পোৱালি এৰি দিম। আপোনালোকে এনেকুৱা ধৰণৰ যে বাহিৰত ঘেৰাও কৰি পুহিব পাৰে, দানা খৰচ বহুত কম। প্ৰথমতে বেছি পুহিব নালাগে, আপোনালোকে কমকৈ আৰম্ভ কৰক, 50টা বা 100টা মুৰ্গীৰ পৰা আৰম্ভ কৰক। তেতিয়াহ'লে পিছত যায় যদি লাভৱান হয় নহয়, পিছত যায় আপোনালোকে বহুত ডাঙৰকৈ ফাৰ্ম বনাব পাৰিব। প্ৰথমতে ডাঙৰ ফাৰ্ম দিব নালাগে, প্ৰথমতে সৰুকৈ ফাৰ্ম দিয়ক আৰু পিছত ডাঙৰকৈ বনাব যদি আপোনাৰ পচন্দ হয়, প্ৰফিট হয়। মই এইখিনি ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত দেখা পাই আছে ইয়াত নেমু টেঙাও আছে আৰু এইবিলাক চব তামোল গছ। তো এনেকুৱা ধৰণৰ আপোনালোকে চাৰিওফালে ঘেৰাও কৰি ৰাউণ্ড কৰি বনাব। ধন্যবাদ।